আমাৰ আইতা দেই এই সঁচাকে ক বয়স কিমান হ'ল তোৰ বয়স কিমান হ'ল তোৰ সেই নাই হোৱা 90 মান হৈছে নে হয় নি বাহ 50 নত 30 বছৰ হ'ল এইপিনে আঁখিয়ে তো 93 হৈ আছে তেতিয়াহ'লে 93 বছৰ হৈ আছে এয়া আমাৰ ককা আৰু বৌ বয়স কিমান হৈ আছে কিমান এতিয়া আমাৰ ককা এতিয়া হেৰিয়ৰ পৰা আহিছে পথাৰৰ পৰা আহিছে পথাৰত কি কৰি আহিলি ক পথাৰত কি কৰি আহিলি আলি দি থৈ আহিলি আকৌ কঠীয়া লতাই হয় নি কঠীয়া পাওঁগৈ আৰু পখা পানী সিঁচি ময়ে লুকাই থৈ আকৌ হেৰি কৰিলো কঠীয়া নিবলৈ আহিলো হয় নি আহিছোৱাচোন হ'ব দে এতিয়া কঠীয়া সিঁচো চাদা মাৰি মনটোৱে ধৰিলে হিচাপটো আমি নাজানো হয় নি হয় নি শিৱ আনি ৰাখি নামঘৰত মানুহক দিনত ঘৰত ভাত খাই ৰাতি গোটেই গাঁওখন নামঘৰত থাকো মৰিলে চব এমাহ নহয় জানো এমাহ ভূমিকম্প হলে মুখৰ অহা তহঁতক চেনেম্বকুৱে মই চেনেম্বৰক শাক বুজাই চেনেম্বকু আৰু হেৰি সৰু বুলি কয় এটা আৰু এটা লগুদ সেইবোৰ শাক বুজাই গল খাব আৰু আমাৰ ডেকা ল'ৰাবোৰক তুলসী মই যজ্ঞ আৰু এই দেহিয়ে বুলি এই চাৰিটাই অকল মাছ বিচাৰোঁ ভাগ কৰি ইমানটো মন হয় এটা বহি পেলাই পেলাবই নোৱাৰি শ'ল মাছ বৰালি এই শাক এনেকৈ জল ক'ত ক'ত এইবাৰ কাঠৰ দেখিলে বিছনা লাগি 3000 বেছি বেপাৰী 60% বেছি পালে না বেপাৰী গ'লে বহি থাকে দে হ'ব দে একদম ভালকে থাক একদম 100 বছৰ হোৱাকে জীয়াই থাক মই এতিয়া পইচা তামোল আনি দিম তই চিন্তা কৰিব নালাগে আৰু ৰাতিকে মাংসই ভাত খাম সেই খোৱাটো আমি চোতাই আছো আমি নহয়